1 আগষ্টৰ পৰা এটা নতুন কাম আমি হাতত ল'ব খুজিছো সেইটো হল যে লৰা ছোৱালীয়ে কাষ্ট সাৰ্টিফিকেট বিচাৰি অফিসত আহিব নালাগে 9, 10, 11, 12 ষ্টুডেণ্টক অফিচাৰে গৈ স্কুলতে কাষ্ট সাৰ্টিফিকেটখন দি দিব আমি অফিসত আহিলেতো আমাৰ টকা পইচা খৰচ কৰিব লাগে সেইকাৰণে এতিয়া স্কুলতে গৈ আমাৰ লৰা ছোৱালীক ডিসিয়ে 9, 10, 11, 12ক কাষ্ট সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত প্ৰত্যেকবাৰে 8ৰ লৰা 9 পাস কৰিব আৰু কাষ্ট সাৰ্টিফিকেটখন উপহাৰ স্বৰূপে ডিসিয়ে স্কুলত গৈ লৰা ছোৱালীক দিব লাগিব এই কাম আমি কৰিব খুজিছো যাতে আমাৰ এসটি এসসি আৰু ওবিসি লৰা ছোৱালীয়ে কষ্টৰ সন্মুখীন হ'ব নালাগে আৰু আমি নিয়ম কৰিছো আমাৰ গুৰখা মানুহে যেতিয়া ওবিসি সাৰ্টিফিকেট খুৰে ডিসিয়ে কয় আপুনি ভাৰতীয় নাগৰিক হয়নে নহয় আৰে মই গুৰখা মানে ভাৰতীয় আৰু কি গুৰখা বিদেশী হ'ব পাৰে নেকি গতিকে সেই কাৰণে এইবাৰ আমি নিয়ম কৰিছো যে কোনো এসটি এসসি ওবিসি মানুহক কোনো ডিসিয়ে ভাৰতীয় হয় নে নাই প্ৰশ্ন কৰিব নোৱাৰে তেওঁলোক খিলঞ্জিয়া মানুহ তেওঁলোকক ডাইৰেক্ট কাষ্ট সাৰ্টিফিকেট দিব লাগিব